আয়ুষ্মান ভাৰত কাৰ্ড কাম কৰি আছে। এনেকৈ চিষ্টেমেটিক গৈ থাকিব আৰু এনেকৈ লাহে লাহে। এজনী বৌ আৰু খুৰী আমাৰ বি মৰাণকাই আহিছে আয়ুষ্মান কাৰ্ড বনাবৰ কাৰণে। সেই দেৰি জপলা বৌ এনেই তেল পেলাই থাকিব নালাগে, ভাতকে সিজাই থাকে যা। ভোকে লাগিছে আৰু। তোমাৰ নামটো কোৱাচোন ভালকে কোৱা। কিবা এপছ এটামান ডিলিট কৰিলি ন? কোন কোন আছে ঘৰত তোমালোকৰ? ভাইটিৰ নাম? তুমি কোন ক্লাছত পঢ়িছা? ভাইটোৰ নাম? অকল এইটো? তুমি 7 পালাগৈ, মই 3-4 মান পালাগৈ বুলি ভাবিছিলোঁ। এইটো ন? এইটো কাৰ?